আজিৰ পৃথিৱীত বেছিভাগ মানুহ দুখী হোৱাৰ কাৰণ কি জানে? প্ৰত্যাশা আৰু তুলনা। আমাৰ সকলোৰে মানুহৰ মনত জীৱন সম্পৰ্কে এটা ষ্টেণ্ডাৰ্ড ধাৰণা থাকে। জীৱনটো এনেকুৱা হোৱা উচিত, জীৱনটো অমুকৰ দৰে হোৱা উচিত। এই তুলনা আৰু প্ৰত্যাশা মতে জীৱন চলাব নোৱাৰিলে আমি দুখী হওঁ। লক্ষ্যহীনতা আৰু উৎসাহহীন ৰুটিন। জীৱনত যেতিয়া কোনো লক্ষ্য উদ্দেশ্য নাই আৰু একঘেয়ামী জীৱন, সদায় একেধৰণৰ কাম, তেতিয়াও দুখবোধ আহে। লক্ষ্য ৰাখিব। সম্পৰ্কহীনতা আৰু মানসিক স্বাস্থ্য। আমি মানসিক স্বাস্থ্যত গুৰুত্ব নিদিওঁ, শৰীৰটোৰ যতন নলওঁ। লাহে লাহে সম্পৰ্কৰ তিক্ততা অহাৰ পিছত অসুখী হৈ পৰোঁ আমি মানুহবোৰ। আমি নিজক ভাল পাব নাজানো। অতীতৰ সৰু এটা ভুলেই যথেষ্ট আমাক অসুখী কৰিবলৈ। আমাৰ আৰ্থিক অজ্ঞানতা আছে, প্ৰত্যাশা বহুত, লাগেৰ তালিকাখন দীঘলীয়া, কিন্তু অলপমান কমফৰ্ট জোনৰ পৰা ওলাই চিন্তা কৰিব নোৱাৰো, গতিকে সুখী হ'ব নোৱাৰো। এইবোৰ চিন্তা এৰক, নিজক ভাল পাবলৈ শিকক, ভালে থাকক।